আবেলি প্ৰায় 3:30 মান বজাত ষ্টাম্পকেইডাল তুলি লৈ কান্ধত ফিল্ড অভিমুখে দৌৰাদৌৰি কৰিছিলোঁ বেটিঙৰ কাৰণে। কোনেনো জিকি যায় টছত। সন্ধ্যা প্ৰায় 5:30 মান বজাত অসমীৰ সন্মুখত নহ'লে তিনিআলিৰ মুখতো বহিছিলে আমাৰ আড্ডা। কিমান যে ওলাইছিলে কথা। ডান্তে বিয়েটিছ, ৰোমিঅ' জুলিয়ট আৰু কেতিয়াবা কিটছৰ কবিতা। ভাল পাবলৈ শিকিছিলোঁ লাহে লাহে হিৰোদাৰ সুগন্ধি পখিলা। কলেজীয়া কপিখনৰ শেষৰ পৃষ্ঠাবোৰ ভৰি পৰিছিলে সৰুবৰ শব্দৰ ঠিকনাৰে কেতিয়াবা। দায়িত্ববোৰ বাঢ়িলে, আড্ডাবোৰ কমিলে। এতিয়া নিৰস মই তেতিয়াও নাছিলোঁ, এতিয়াও নাপাবা বিচাৰি মোৰ শব্দত নিসংগতা। কামিজটো হ'ব পাৰে ফটা, পিছে এখন ইতিহাস মই এতিয়াও নাই হোৱা। কেনেকৈ চিনি পাব আপুনিও মোক, ইমান পুৰণি মই এতিয়াও নাই হোৱা। লগ পাব পাৰা মোৰ দৰে আৰু 10জন যি বিচাৰি চোলাত কৰি আছে আধা কেঁচা ঘামৰ বিনিময়ত হেঁপাহৰ খুটকণ সংগ্ৰামী জীৱনৰ পৰা। পিছত তুমিয়েই কোৱা, সেই 10জনৰ মাজত মোক জানো বিচাৰি পাবা কেতিয়াবা?